वेलकम बैक टू माय यूट्यूब चैनल जयন্ত ফিটনেছ এণ্ড ব্লগছ। আৰু গাইজ আপোনালোকে দেখিছে এয়া আছোঁ মই জংঘালৰ মাজত পাহাৰৰ ওপৰত মানে যাই আছোঁ আমি এতিয়া, কাৰণ আজি আমি যাম মানে মাঘৰ বিহু যিহেতু আহিলে ভেলাঘৰ বনাব লাগিব, তাৰ বাবে খৰি বিচাৰি আহিছোঁ আমি। এয়া আমাৰ গাঁৱত ডেকা ল'ৰাসকল আছে চাৰিওফালে, আৰু আমি এতিয়া ওপৰলৈ উঠি যাম পাহাৰৰ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। মানে আগতে আমি নাৰা দিয়ে বনাইছিলোঁ, কিন্তু এইবাৰ মানে যিহেতু বানপানীত খেতি বাতি নষ্ট হৈছে, তো ক'তো নাৰা পোৱা নাই, সেইকাৰণে এইবাৰ আমি ৰাইজে সিদ্ধান্ত লৈছে যে খৰিৰে আমি ভেলাঘৰি বনাম। আৰু বলক আৰু বেছি কথা কৈ নাথাকি যাওঁ আমি পাহাৰৰ ওপৰলৈ উঠি যাওঁ। আপোনালোকে চাওক এয়া কি ধুনীয়া ভিউ। এয়া পাহাৰক আপোনালোকক বেক কেমেৰা দি এপাত দেখুৱাই দিছোঁ কেনে তলটো কেনে হ'ব। এয়া চাওক আপোনালোকে। ইয়াৰ আৰু আগত আছে আমাৰ ৰঞ্জিত ভাই, আৰু এয়া পিছত আছে মিণ্টু আছে, আৰু নবু আছে, তাৰপিছত আমাৰ জ্যোতিষমান ভাই আছে। আপোনালোকে আগতে দেখিছে, চিনাকি কৰি দিছোঁ আপোনালোকক। আৰু আমি প্ৰায় বহু ওপৰত উঠি আহিলোঁ। Yes, out guys. Yes, out guys. Ya Ronjit bhai গছ কাটি আছে। এয়া এই গছডাল দেখিছে কি ডাঙৰ গছ, এডাল এয়া ৰঞ্জিত ভাই কাটি আছে। আৰু বৰ্তমান এয়া গাইছ খৰি কাটা হৈ গ'ল, আৰু মই কাটিলোঁ এডাল, আৰু এইফালে আছে খৰি, এইডাল কাটিছোঁ মই ডাঙৰডাল, আৰু দুইডাল খৰি মই নিম। আৰু ৰঞ্জিতে ওপৰত কাটি আছে, পল্লা এটা নহ'ব, সেইটো কাটা হ'ল। ৰঞ্জিতৰ হ'লে আমি এতিয়া ঘৰলৈকে যাওঁ, আৰু খৰিবোৰ জমা দি আমি চহীটো মাৰি আৰু ঘৰলৈকে যাম। আৰু গাইছ এয়া যাই আছোঁ, এয়া খৰি লৈ খৰিডাল চাওক গাইছ কি ডাঙৰ খৰি, পিছফালে চাওক আপোনালোকে, দাঙিব পৰা নাই, এনেকৈ পাহাৰৰ পৰা নামি নামি যাব লাগিব। আৰু ৰাস্তা চাওক আপোনালোকে, এয়া ৰাস্তা চাওক। আৰু গাইছ আমাৰ ফাইনেলি এয়া খৰিবোৰ আমি লৈ আহিলোঁ। এয়া দেখিছে আপোনালোকে খৰি, আৰু এইফালে চাওক এয়া, আৰু আমি ভেলাঘৰৰ দিনা বনাব লাগিব। ভিডিঅ'টো এটা আপোনালোকক কৰি দেখুৱাই দিম। তো আজিলৈকে ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব নিজৰ বুলি ভাবি। আৰু এয়া আমাৰ দীপ ভাই, মোৰ চেনেলত আজি নতুনকৈ ওলাইছে। আৰু এয়া হাৰা আচল নামটো কি আছিল? এয়া ৰবিন।